18খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ৰাজ্যত হ'ব প্ৰচণ্ড বতাহ লগতে বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা সাৱধান হওক ৰাজ্যবাসী আজিৰে পৰা 15 আগষ্ট পৰ্যন্ত বতৰে ল'ব পাৰে কাল ৰূপ ইতিমধ্যে গুৱাহাটীকে আদি কৰি বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ আজি 18খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট দক্ষিণ হালমাৰা মানকচৰ ধুবুৰী কোকৰাঝাৰত হ'ব প্ৰচণ্ড বৰষুণ গোৱালপাৰা বৰপেটা বঙাইগাঁও জিৰাং বাক্সাত হাই এলাৰ্ট জাৰি কৰিছে ওদালগুৰি কামৰূপ মেট্ৰত হাই এলাৰ্ট জাৰি কৰা হৈছে কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাওত হাই এলাৰ্ট জাৰি কৰিছে লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াত হাই এলাৰ্ট জাৰি কৰিছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাওক কমেণ্ট বক্সত পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা 17 ছেপ্টেম্বৰত ভাগ্য উদয় হ'ব 40 লাখ পৰিয়ালৰ হাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে ভাগ্য উদয় হ'ব মহিলাসকলৰ আহি গ'ল অৰুণোদয় 3.0 এতিয়াৰে পৰা 1250 টকাই নহয় লগতে পাব ৰন্ধন গেছৰ ধন ৰন্ধন গেছৰ সাহায্য প্ৰদানৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব চৰকাৰী লোক অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা পৰীক্ষামূলকভাৱে আহি আছে এক নতুন আঁচনি আহি আছে নতুন ষ্টুডিঅ' ডিটেইলছ ষ্টুডিঅ' অৰুণোদয়ৰ পৰিয়াললৈ এলপিজিৰ সাহায্য এলপিজি কিনিলে 250 টকা সাহায্য দিব চৰকাৰে 40 লাখ পৰিয়ালক সামৰি লোৱা এয়াই হৈছে প্ৰথমখন আঁচনি অৰুণোদয় 1 আৰু 2 কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা